নমস্কাৰ মই মৃদুস্মিতা চুকে আপোনালোক সকলোকে লক্স বুটিকলৈ স্বাগতম জনাইছোঁ। আজি খুব ধুনীয়া কেইযোৰমান নিউ কালেকশ্যন এৰি কটন আৰু লগতে অফাৰ মূল্যত আজি লাভ কৰিব মিনি কটন। যদি আপোনালোকৰ ইয়াৰ ভিতৰতে কিবা মন পছন্দৰ থাকে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত যিটো নাম্বাৰ দিয়া থাকে 9706633108 এই নাম্বাৰটোতে কাপোৰযোৰ আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং ল'ব পাৰিব। যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হ'লে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে, নহ'লে DTDC থ্ৰুৱেদি কাপোৰ পঠিওৱা হ'ব। আৰু অসমৰ ভিতৰত হ'লে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ দিব নালাগে। যদিহে আপোনালোক অসমৰ বাহিৰত হয় তেনেহ'লে এক্সট্ৰা শ্বিপিং চাৰ্জ দিব লাগিব। এতিয়া দেখুৱাম চব খুব ধুনীয়া একদম নিউ কালেকশ্যন এইখিনি আহিছে এৰি কটনৰ যোৰা হয়। খুব ধুনীয়া ষ্ট্ৰী গ্ৰীণ কালাৰত আছে আৰু এইটো য়েল্লো সূতাৰে ফুলটো বাচিছে। বিৰাটেই ধুনীয়া কাপোৰৰ যিখিনি আহিছে কালাৰ কণ্ট্ৰাষ্ট আৰু লগতে ভাল বুলি ক'ম কাপোৰ যিটো কোৱালিটি খুব ধুনীয়া এটা কোৱালিটিৰ কাপোৰ হয়, একদম ছফ্ট মেটেৰিয়েল হয়। এযোৰ চব খুব ধুনীয়া ষ্ট্ৰী গ্ৰীণ কালাৰত আছে এৰি কটনৰ যোৰা হয়। আঁচলটো এনেকুৱা ধৰণে থাকিব, এইটো আহিব আঁচলটো আৰু গোটেই গাতে চক এনেকৈ য়েল্লো সূতাৰে ফুলখিনি বাচিছে। এইখিনি আহিব তাৰে ছাইডৰ পাৰিখিনি, এইখিনি আহিব য়েল্লোতে ছাইডৰ পাৰি। বিৰাটেই ধুনীয়া এযোৰ কাপোৰ হয়, ষ্ট্ৰী গ্ৰীণ কালাৰত আছে কাপোৰযোৰ। আৰু এইখন আহিব তাৰে মেখেলাখন, এইখন আহিব তাৰে মেখেলাখন। ব্লাউজৰ পিচটো চিম্পুল হ'ব, লগত এনেকুৱা এটা পাৰি আৰু সৰুকৈ এনেকৈ এটা পাৰি দিয়া থাকিব। খুব ধুনীয়া কাপোৰ হয় আৰু এই কাপোৰযোৰৰ দাম হৈছে 1350 ৰুপিজ, 1350 টকা। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব। এৰি কটনৰ যোৰা হয়। আৰু এটা এইটো দেখুৱাম চক পিংক কালাৰত আছে, এইটো বেবী পিংক কালাৰত আছে, চেম য়েল্লো সূতাৰে ফুল বাচিছে। এইটো চক এইটো আহিব আঁচলটো আৰু গোটেই গাতে এনেকৈ ফুলখিনি বচা থাকিব য়েল্লো ৰঙৰ সূতাত। এইখিনি আহিব ছাইডৰ পাৰিখিনি। এৰি কটনৰ বহুতখিনি থাকে, কিছুমান কাপোৰটো অলপমান ডাঠ হয়, কিছুমানৰ পাতল হয়, তেনেকুৱা হয়। কিন্তু আগতে মই যিখিনি এৰি কটন আপোনালোকৰ আগত দেখুৱাইছিলোঁ সেইখিনিতকৈ এইখিনি এতিয়া নতুনকৈ যিখিনি ষ্টক আহিছে এইখিনি কোৱালিটিটো মই নিজেই ভাল পাইছোঁ। বিৰাটেই ধুনীয়া মানে ছফ্ট কোৱালিটিৰ হয়। এইখন আহিব চক মেখেলাখন, এইটো আহিব ব্লাউজৰ পিচ, লগত এনেকুৱা এটা সৰুকৈ পটি দিয়া থাকিব। দাম একেই হ'ব 1350 টকা। যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব। আৰু এযোৰ দেখুৱাম চক বগাত আছে, এইটো পিংক কালাৰ সূতাৰে ফুলটো বাচিছে। এইটো চক এযোৰ খুব ধুনীয়া কাপোৰ, এযোৰ খুব ধুনীয়া কাপোৰ। এইটো আহিব আঁচলটো আৰু গোটেই গাতে এনেকৈ ফুলখিনি বচা থাকিব পিংকত। এইখিনি আহিব ছাইডৰ পাৰিখিনি, এইখিনি থাকিব পিংকত ছাইডৰ পাৰিখিনি। ৰেডি টু ৱেৰ যেতিয়া কাপোৰ কৰা হ'ব খুব ধুনীয়া লাগিব কাপোৰকেইযোৰ। একেই হয়, এইযোৰ এৰি কটনৰে যোৰা হয়। এইখন আহিব তাৰে চক মেখেলাখন, এইখন থাকিব তাৰে মেখেলাখন। এইটো আহিব ব্লাউজৰ পিচটো, ব্লাউজৰ পিচৰ হাতত এনেকুৱা এটা সৰু পিংক কালাৰ পটি দিয়া থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব। দাম আহিব 1350 টকা। এযোৰ দেখুৱাম লাইট পাৰ্পল কালাৰ, চেম এৰি কটনৰে যোৰা হয়। আঁচলটো আহিব চক এইটো ৰাণী পিংকত, আঁচলটো আহিব এইটো ৰাণী পিংকত আৰু গোটেই গাতে এনেকৈ ৰাণী পিংক সূতাৰে ফুলখিনি বাচিছে। এইখিনি আহিব ছাইডৰ পাৰিখিনি। খুব ধুনীয়া হয় এযোৰ কাপোৰ। এইখন আহিব মেখেলাখন, এইখন থাকিব মেখেলাখন। ব্লাউজৰ পিচটো চিম্পুল হ'ব, লগত এনেকুৱা এটা পাৰি দিয়া থাকিব। দাম একেই হ'ব 1350 টকা। যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব। খুব ধুনীয়া কাপোৰ হয় এযোৰ। আৰু এযোৰ দেখুৱাম হোৱাইটতে আছে, এৰি কটনৰে যোৰা হয়। এইটো ব্লেক নহয়, এইটো নেভি ব্লু দেই। এইটো যিটো ফুলৰ ৰং আছে এইটো নেভি ব্লু হয়। হয়তো আপোনালোকে ভিডিঅ'ত দেখোঁতে এতিয়া ব্লেকৰ নিচিনা লাগিব পাৰে, এইটো ব্লেক নহয়, নেভি ব্লু হয়। আৰু গোটেই গাতে এনেকৈ চব ফুলখিনি বচা থাকিব। এইখিনি আহিছে ছাইডৰ পাৰি, এইখিনি থাকিব ছাইডৰ পাৰি। এইখন আহিব তাৰে মেখেলাখন,
এইখন আহিব তাৰে মেখেলাখন এইটো থাকিব ব্লাউজৰ পিচটো যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব দাম আহিব 1350 টকা এৰি কটনৰ যোৰা এইযোৰ দেখুৱাম নুনি কটন অফাৰ মূল্যত নুনি কটন বিলাকৰ দাম 2122 হিমান হয় কিন্তু আজি আপোনালোকে লাভ কৰিব এইযোৰ চক ব্লেক কালাৰত আছে 1999 1999 টকা খুব ধুনীয়া এযোৰ ব্লেক কালাৰত আছে ফিউজা ব্লু আৰু ৰেড কালাৰ খুটাৰে ফুলটো বাছিছে এইটো আহিব আচলটো এটো ৰঙাৰ মাজত এটো ব্লু মিনা আছে খুব ধুনীয়া এযোৰ ইউনিক কাপোৰ হয় এযোৰ নুনি কটনৰ এটো জোৰা হয় বিৰাটেই ধুনীয়া কোলাত ৰঙা আৰু নীলা বিৰাটেই ধুনীয়া এযোৰ নুনি কটনৰ জোৰা যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আহিব মেখেলাখন এখিনি থাকিব সাইডৰ পাৰি লগতে ব্লাউজৰ পিছ আহিব আৰু লগতে এনেকুৱা এটা সৰু পটি দিয়া থাকিব ব্লাউজৰ হাতত 1999 যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব যেহেতু কৈছিল আপোনালোকক যে ফেব্ৰুৱাৰী মাহত আমি আপোনালোকক অফাৰ মূল্যত কাপোৰ দিম এইখিনি নুনি কটন আজি আপোনালোকক অফাৰত দেখুৱাইছো যদি ভাল লাগে আমাৰ লগত যোগাযোগ কৰিব এজো আহিব সব পাৰ্পল কালাৰ এইটো আহিব আচলটো ৰঙা খুটাৰে ফুল বাছিছে আৰু গুটেই গাতে এনেকে ৰঙা খুটাৰে ফুল বসা থাকিব এইখিনি আহিব ৰেডত সাইডৰ পাৰিখিনি এইখন আহিব তাৰে মেখেলাখন এইখন আহিব তাৰে মেখেলাখন আৰু ব্লাউজৰ পিছটোত সব গুটে ব্লাউজৰ পিছটোত এনেকে ফুল বসা থাকিব হাতত এটো ঠিক ওয়াটাৰ চিলালে গুটে হাতত এনেকে ফুলখিনি পৰিব দাম আহিব 1999 যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এজো আছে একদম লাইট মেহেন্দি গ্ৰীণ হ'ব এটো একেবাৰে লাইট মেহেন্দি গ্ৰীণ হ'ব এইটো আহিব আচলটো ৰঙা খুটাৰে ফুল পাইছে আচলৰ ডিজাইনটো যথেষ্ট ধুনীয়া দেখিছেনে আৰু গুটেই গাতে এনেকে ৰঙা খুটাৰে ফুলখিনি বসা থাকিব এইখিনি আহিব সাইডৰ পাৰিখিনি এইখন আহিব মেখেলাখন এইখন আহিব মেখেলাখন ইয়াৰো ব্লাউজৰ হাতত ফুল আহিব এইখিনি আহিব ব্লাউজৰ হাতত দাম একেই হ'ব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এজো আছে মসুৰ কালাৰত আৰু ব্লেক কালাৰ খুটাৰে ফুল বাছিছে এজো সব বক্স ডিজাইনত আছে এটো আহিব আচলটো আৰু গুটেই গাতে এনেকে বক্স ডিজাইনত ফুলখিনি বাছিছে গুটেই গাতে এনেকে বক্স ডিজাইনত ফুলখিনি বাছিছে এখন আহিব মেখেলাখন এইখিনি থাকিব সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পাৰি থাকিব দাম একেই হ'ব 1999 যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু এজোৰ কাপোৰ দেখুৱাম অফ হোৱাইটত আহিব এজোৰ অকণ ক্ৰীম কালাৰ টাইপতো আহিব কাপোৰযোৰ ক্ৰীম কালাৰ টাইপতে আহিব অফ হোৱাইট নহব এইটো দেখিছেনে ব্লু আৰু পিংক এই দুটা ৰঙৰ খুটাত ফুলটো বাছিছে গছা ডিজাইনত থাকিব এইটো আহিব আচলটো আচলত ব্লুৰ মাজত এইটো পিংক মিনা কৰিছে আৰু গুটেই গাতে এনেকে গছা ডিজাইনতে ফুলখিনি বসা থাকিব এইখিনি আহিব তাৰে সাইডৰ পাৰিখিনি খুব ধুনীয়া হয় এজোৰ কাপোৰ নুনি কটনৰ কাপোৰবিলাক এনেও ভালেই হয় যিসকলে লৈছে বা নুনি কটন পিন্ধিছে নিশ্চয় গম পায় বিৰাটে সফট মেটেৰিয়েল হয় গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক কাপোৰ হয় এখন আহিব সক মেখেলাখন ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পটি থাকিব দাম একেই হ'ব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক খুব ধুনীয়া কেঁচাপাত কটনৰ কালেকশ্যন দেখুৱাম যদি আপোনালোকৰ ভাল লাগে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক যথেষ্ট ধন্যবাদ আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ অনুৰোধ কৰিম আপোনালোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেনেহলে মই মধুস্মিতা চুকা আপোনালোক সকলোকে লগজুতি কলে স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো
ধন্যবাদ।